হেল্ল' মিছনেগাম ৱেলকাম টু বেক মাই ইউটিউব চেনেল। আজি মই মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানৰ নাৰায়ণপুৰ লেটেকুপুখুৰীত আহিছোঁ। চ' চাই থাকক আৰু মই ভিতৰলৈকে সোমাই গৈ আছোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ভিতৰলৈকে সোমাই গৈ আছোঁ। এতিয়া গেট পাইছোঁ, গেটৰ পৰা ভিতৰলৈকে গৈ আছোঁ। এতিয়া এইখন হৈছে মাধৱদেৱৰ জন্মস্থান। এতিয়া গৈ আছোঁ, চাই থাকিব। আৰু ইয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানখনো কেনেকুৱা চব দেখুৱাই গৈ আছোঁ। এইখিনি এতিয়া বনাই আছে, ঘৰ বনাই আছে, সত্ৰখন বনাই আছে। ভিতৰলৈ গৈ আছোঁ। ভিতৰলৈকে সোমাই গৈ আছোঁ। এতিয়া মই বেক কেমেৰা কৰি দেখুৱাই গৈ আছোঁ আৰু চাই থাকক। সেইখন পবিত্ৰ মন্দিৰত যে কিমান পৰিপাটিকৈ আছে, সকলোৱে আহিলে চবেই ভাল পাব সেইখন পবিত্ৰ অনুষ্ঠানলৈ আহিলে। চাই থাকক কিমান পৰিপাটিকৈ আছে মাধৱদেৱৰ জন্মস্থানখন। ইয়াত মাধৱদেৱৰ জন্মস্থানখনৰ আহিলে সকলোৱে গম পাব আৰু সকলোৱে ভাল পাব ইয়াত আহিলে। চ' কেনেকৈ পৰিপাটিকৈ ৰাখিছে বস্তুবোৰ, আৰু সিমান ধুনীয়া, সিমান সুন্দৰ জেগা। মাধৱদেৱৰ জন্মস্থানৰ বিষয়ে অলপ কৈ দিওঁ। এয়া হৈছে শ্ৰী শ্ৰী মাধৱদেৱ জন্মস্থান উজিয়ৰটোল ৰঙাজান। ইয়াতেই মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিলে। হয়। আৰু এই স্থান প্ৰতিষ্ঠা হয় 1926 চনত। ইয়াতেই আমাৰ ককাহঁতে, মোৰ ককা আছিলে মণিৰাম চুতীয়া ওৰফে লেঙেৰা চুতীয়া। কালক্ৰমত আমাৰ দেউতাই চলালে, দেউতাৰ পিছত মই শ্ৰী মূলেশ্বৰ বৰাই এতিয়া নামঘৰ হিচাপে চলাই আছোঁ। ইয়াত তেওঁ 12 বছৰ কালৰ পিছত তেওঁ লেটেকুপুখুৰীলৈ গ'ল। লেটেকুপুখুৰীতে তেওঁ অকণমান জেগা খুজি তাতে বসবাস কৰিলে। তাৰপিছত অন্যান্য জেগালৈ তেওঁ পৰিৱৰ্তন হৈ গ'ল। ইয়াত এতিয়া মাধৱদেৱ জন্মস্থানত
আমি জনাৰ পৰাই হয় বহুত ৰাইজ ভক্তবৃন্দ ইয়াত সমাগম হৈ আছে। গতিকে শৰাই সঁফুৰাকে ধৰি বহুত হৈ থাকে ইয়াত, মানে অন্নমুঠিও সিদ্ধ হয়। হয় সকলো ৰাইজ ইয়াত আহি একত্ৰিত হৈ শদিৰৰ পৰা ধৰিলে এগাল তাৰো ইয়াতে সকলোৱে ৰন্ধা বঢ়া কৰি খাই মেলি যায়। আৰু ইয়াত আমাৰ সমিতিত আমাৰ এখন সমিতি আছে, সেই সমিতিৰ সভাপতি সম্পাদকে ইয়াত তত্বাৱধান সদায় লৈয়ে থাকে। সম্পাদক আমাৰ ইয়াৰ ওচৰৰ স্থানীয় শিৱ বৰা বুলি এজন আছে, সেইজনে আমাৰ তদাৰক কৰি থাকে। তেখেত সদায় আহি থাকে আৰু আমি নামঘৰীয়া নামপাত চলাই তেতিয়া ভকতৰ লগত আদান প্ৰদান কৰি ইয়াতে সন্তোষ। সেই নামঘৰখন চলাবলৈ মানে কমিটি আছে নেকি? কমিটি আছে আমাৰ থান ইউনিয়ন সমিতি বুলি এভাগ কমিটি আছে। ইয়াত বহুত দূৰ দূৰ লখিমপুৰ পৰ্যন্ত ইয়াত জিলাৰ এজন আমাৰ মাধৱদেৱৰ জন্মস্থানত ইয়াত সেইখন নামঘৰত কি উৎসৱ হয়? ইয়াতে মহাপুৰুষ মাধৱদেৱৰ জন্ম জয়ন্তী হয়, শংকৰদেৱৰ জন্ম জয়ন্তী হয়, তেনেকুৱা হয়। আৰু আমাৰ ৰঙাজান প্ৰাথমিক বুলি এটা প্ৰাথমিক আছে, ইয়াতে জড়িত। অতীজৰ পৰা এই নামঘৰতে আমাৰ পৰিচালনা কৰি থাকে। ইয়াতে মানে ভাওনা সবাহ অংকীয়া নাট সকলো হৈ থাকে। আৰু মানে বৈষ্ণৱ ধৰ্মৰো মানে দুটা ভাগ আছে নেকি? বৈষ্ণৱ নহয়, আমাৰ এইটো শ্ৰীমন্ত শংকৰদেৱ সংঘ। হয়, আমাৰ কিছুমানে যে শংকৰী সংঘ বুলি যে এটা আছে। শংকৰী সংঘ বুলিও নহয়, আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ। শংকৰী বুলি কয় তাকে, আৰু কিছুমানে আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘ। শ্ৰীমন্ত শংকৰদেৱ সংঘ হয়। আৰু আমাৰ ইয়াত পুৰাতনী কিছুমান বস্তু আছে। 4টা পুখুৰী আছে। 4টা পুখুৰীত আমাৰ ককাহঁতৰ দিনতে আপুৰি দিয়া কিছুমান বস্তু পাইছে মাধৱৰ দিনৰে। হয়, এটা আছে মানে চন্দন পিছা ফলি, যিটো ভকতে চন্দন পিছি ফলিলৈ সেইখন পোৱা গৈছে। আৰু এটা শিলৰ মানে পদচিহ্ন, মাধৱদেৱৰ কেঁচুৱা কালতে ভৰি বাঁহাত দিয়া এটা পদচিহ্ন আছে, সেয়া দেখুৱাব পাৰিম। তাৰপিছত সোণৰ এটা গৌৰমূৰ্তি পোৱা হৈছে। তাৰপিছত টিলিঙাটো তেওঁ শাক্ত ধৰ্ম আছিলে, যিহেতু তেওঁ দুটা ঘাট মানে টিলিঙা এটা আমি পুখুৰীত পোৱা হৈছে। এনেকৈ পুৰাতনী বস্তু কিছুমান আছে। এইটো জেগাত যে এইটো নামঘৰটো যিমান পৰিপাটিকৈ ৰাখিছে, আৰু এইবোৰ কোনে চাফা কৰে? ইয়াত আমাৰ সমিতিয়ে এনেকৈ হাজিৰা চাজিৰা লগাই এইটো পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিছে। আৰু এতিয়া বাৰিষা ছিজনটো গৈছে, এতিয়া খৰালিমহীয়া আকৌ ধুনীয়াকৈ ইয়াৰ পৰিপাটি কৰিব। আৰু তাৰপিছতে আমাৰ যিটো জন্মভেটি, সেইটো এজন ৰামভূঞা বুলি এজনে এতিয়া বহুত টকা খৰচ কৰি আধা আধি প্ৰায় কাম কৰিছে, আৰু সম্পূৰ্ণ হ'বলৈ বহুত বাকী আছে। তেওঁ এইটো কাম হাতত লৈ আছে, অলপ আগলৈ আছে। এই নামঘৰৰ বিষয়ে মানে কোনো চৰকাৰৰ ফালৰ পৰা আমি 2 কোটি টকা এটা আৰু 3 বছৰৰ আগত, 3 বছৰ হৈছে আৰু হিমন্ত বিশ্ব শৰ্মাই 2 কোটি টকা এটা দিছে। তাৰ আমাৰ আলহী অতিথিশালা নিৰ্মাণ হৈ আছে। মাধৱদেৱৰ জন্মস্থান বুলি ক'লেতো চবেই বহুত ভাল পায়, বহুত দূৰণিৰ পৰা আহে। এই পবিত্ৰ স্থানলৈ বহুত ৰাইজৰ সমাগম হয়। 80খন 90খন 120খনলৈকে শৰাই হয়। এই শৰাইত মানে বহুত ভকত 300-400 ভকত মানে আমি ৰূপায়ণ কৰিব লগা হয়। ধৰি লোৱা গড়মূৰ মাজুলী সত্ৰবিলাকত যে টকাৰ ব্যৱস্থা আছে ন, বাহিৰৰ পৰা মানুহ আহিলে যে তাত থাকিব পাৰে, কিন্তু ইয়াত তেনেকুৱা আমি ৰাখোঁ, যেনে তেনে আমি ইয়াত ৰাখোঁ। নলবাৰী, গুৱাহাটী, বৰপেটা এই অতিথিবিলাক আহিলে আমি ৰাখোঁ, তেওঁলোকক যেনে তেনে ৰাখোঁ। আৰু থান বুলি তেওঁলোকে বৰ মানে দুখ নাপায়, আৰু মাটিয়ে বালিয়ে পৰি থাকে। আৰু এতিয়া আমাৰ যিটো দুমহলীয়া ঘৰ বনাইছে, তাত অতিথিশালা বনাইছে, সেইটোত তেওঁলোকে আকৌ আহিলে মানে আৰু যেতিয়া হয় তেতিয়া থাকিব পাৰিব। এইটো এতিয়া যিটো পুখুৰী আছে, পুখুৰীটোত মাছ আছে? মাছ এতিয়া আমাৰ সমিতিৰ ফালৰ পৰা তেনেকৈ মাছ জীয়াই থোৱাই আছে। ধৰি লওক এতিয়া বৰ ডাঙৰ ডাঙৰ চিতল, ৰৌ, বাহু, মিৰিকা এনেকুৱা আছে। মানে কি অখন কৰিলে মানে নামঘৰ কৰিবলগীয়া হ'লে তাৰ পৰা মাছ? নাই, আমাৰ মাছ বিক্ৰী নহয়। এই ভকতে মুঠতে বিস্কুট দি সদায় মানে 20-30 পেটি, কেতিয়াবা 50-60 পেটি বিস্কুট দি পেলাই ভকত আৰু ল'ৰা ছোৱালীবিলাকে চাই পেলাই আনন্দ পায়। আৰু বহুত ডাঙৰ ডাঙৰ কাছ আছে। এইখন নামঘৰত যদি শৰাই দিবলৈ হ'লে কি লৈ যাব লাগিব? ইয়াত শৰাই দিবলৈ হ'লে মগু, বুট, কল, কুঁহিয়াৰ, শৰাইখনত যিটো বস্তু লাগে, আৰু মিঠাতেল, আৰু ইয়াত খাদ্যটো হয় কাৰণে দালি, আলু, চাউল এইখিনি আনিলে হৈ যায়। ভকতে লৈ আহে। আৰু ইয়াতে আমাৰ ৰান্ধনি আছে, সমিতিয়ে আমাৰ কেইজনমান মানুহ ঠাইকে ৰাখি দিছে। এজন মানে দেউৰী ৰান্ধনি, এজন নামতি,
আৰু এজন এনেকৈ বাহিৰে কাম কৰা এনেকৈ 3জন মানুহ আমাক কমিটিয়ে ৰাখিছে। ঠিক আছে, ধন্যবাদ। ধন্যবাদ। কৃষ্ণ। এতিয়া বাহিৰত এনেকৈ গৈ আমি পাম, দুটা ৰাস্তা আছে, সেইটো ৰাস্তা দি গ'লেও বাহিৰলৈ ওলাব পাৰি। ইয়াতো এটা গেট এটা আছে। চ' এতিয়া চাই থাকক জেগাটো কিমান ধুনীয়া, কিমান পৰিপাটি। কিমান ধুনীয়া জেগা, ইয়াত আহিলে সকলোৱে ভাল পাব। আৰু সেইকণে হৈছে লেটেকু পুখুৰী। এই পুখুৰীটোত কিমান ধুনীয়াকৈ চাফ চিকুণ হৈ আছে, কিমান সুন্দৰকৈ চাফ চিকুণকৈ ৰাখিছে। ঠিক আছে, বাহিৰৰ জেগাবোৰ দেখুৱাইছোঁ। বাহিৰত কি কি বস্তু আছে চব দেখুৱাম। আৰু সেইটো গেটেদি সোমাব পাৰি। আৰু এতিয়া এইখন বনাই আছে নামঘৰ। গাইজ, এতিয়া মই বাহিৰলৈকে গৈ আছোঁ আৰু ভিডিঅ'টো ইমানেই আছিলে। আৰু যদি কোনোবাই মোৰ চেনেলটো যদি নতুনকৈ চাইছে, লাইক কৰিব আৰু অকলে চাব পৰাকৈ শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব আৰু বেল আইকনটো দবাই দিব।